লাগিবই অসমীয়া সাংবিধানিক ৰক্ষা কবচ সদায় দিব লাগিবই We want justice We want justice Mia Paya Zindabad Mia Paya Zindabad অসমীয়া পৰিষদৰ আহ্বানত মৰিগাঁও জিলা আৰু কলমৌবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃবৃন্দৰ উপস্থিতিত NRC বাদ পৰা স্বদেশীক অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত সহযোগিতা গ্ৰহণ কৰা অসম চুক্তিৰ ৬ নং দফা মতে অসমীয়াৰ সাংবিধানিক ৰক্ষা কবচ আদায় কৰা জাতি ধ্বংসী কেব বাতিল কৰাৰ দাবীত খিলঞ্জীয়া সমাৱেশ অনুষ্ঠিত কৰা হয়। আজিৰ অসম মানেই এসময়ৰ ঢাকা চিলেট প্ৰশাসনৰ অধীনত একেই বংগৰ ভিতৰত আছিল। তেতিয়াৰ গৌৰ ৰাজ্য বংগৰ ভিতৰত আছিল। যদি ম্যানমাৰ টাইৱান চীন আদি দেশৰ পৰা অহা লোকসকলক যদি খিলঞ্জীয়া বুলি গণ্য কৰা হয় তেনেহ'লে প্ৰাগজ্যোতিষপুৰ কামৰূপ আদি জনজাতীয়মূলীয় মানুহখিনিক নিশ্চয় মহা খিলঞ্জীয়া বুলি গণ্য কৰিব লাগিব। গতিকে আজিৰ খিলঞ্জীয়াৰ গণসমাৱেশৰ জৰিয়তে আমি প্ৰশাসনক তথা অসম চুক্তিৰ ৬ নং দফা উচ্চস্তৰীয় সমিতিলৈ আমি দাবী উত্থাপন কৰিছোঁ যে অসমৰ মিয়া জনগোষ্ঠীৰ মানুহখিনিকো খিলঞ্জীয়া হিচাপে সামৰি ল'ব লাগে। কাৰণ ইতিহাস আৰু তথ্যমতে অসমৰ মিয়াসকল কেৱল খিলঞ্জীয়াই নহয় মহা খিলঞ্জীয়া হয়। আৰু যি জাতিদংশী নাগৰিকত্ব সংশোধনী বিধেয়ক এই বিধেয়কৰ জৰিয়তে চৰকাৰে এই বিধেয়কটো প্ৰযোজ্য কৰি আচলতে বাংলাদেশৰ পৰা মুছলমান যিসকল অবৈধ যুগ যুগ ধৰি আমি কেন্দ্ৰৰ পৰা বিভিন্ন স্তৰৰ পৰা আমি প্ৰতাৰিত বঞ্চিত অনুভৱ কৰি আহিছোঁ। আমি তাৰ কাৰণে অবিৰত সংগ্ৰাম চলাই আহিছোঁ আৰু শেহতীয়াকৈ অসম চুক্তিৰ ৬ নং দফা মতে আমাক যিটো সাংবিধানিক ৰক্ষা কবচ দিয়াৰ কথা এই সাংবিধানিক ৰক্ষা কবচটো দিবলৈ মানে প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে উচ্চস্তৰীয় কমিটি হৈছে আৰু অসমৰ জনমতত অসমীয়াৰ ক্ষেত্ৰত এতিয়া খিলঞ্জীয়া শব্দটোৱে স্থান পাইছে আৰু এই ক্ষেত্ৰত বহুতে কৈছে যে ঐতিহ্যপূৰ্ণ জাতি জনগোষ্ঠীক খিলঞ্জীয়া হিচাপে সামৰিব লাগে। এই কথা সমৰ্থন কৰি আমি কৈছোঁ যে এই ঐতিহ্যপূৰ্ণ জাতি জনগোষ্ঠীক সামৰিবলৈ ঐতিহ্যপূৰ্ণ অসমকো আমি চাব লাগে। উপস্থিত থাকে আহোম ৰয়েল ছ'চাইটিৰ সভাপতি কমলা ৰাজ কোঁৱৰ, সম্পাদক তনু ধাদমীয়া, পুলিন চেতিয়া, অসম মিয়া পৰিষদৰ সভাপতি MG হাজৰিকা, লগতে সাধাৰণ সম্পাদক M মহৰ আলী চাহাব, যুৱ পৰিষদৰ সাধাৰণ সম্পাদক ফেৰদৌছ জিন্না, অসম বাস সেনাৰ মুখ্য সেনাধ্যক্ষ M ৰফিকুল ইছলাম আৰু মিয়া সাহিত্য সভাৰ সম্পাদক জহিৰুল ইছলাম। এই সভাখনত সভাপতিত্বৰ আসন গ্ৰহণ কৰে M মহৰ আলী চাহাবে। লাহৰীঘাটৰ পৰা অলিউল্লাহ খান, গ্লোবেল নিউজ।